নমস্কাৰ বন্ধু বান্ধৱীসকল, মই প্ৰণালী আৰু আমি আজি আহি আছোঁ নামঘৰলৈ। নামঘৰত বাৰ্ষিক আছে, মানে বৰসভা আৰু ৰাতিলৈ ভাওনা আছে। তাকে পাৰিলে অকণমান দেখুৱাম বুলি ভাবিছোঁ। আৰু এতিয়া আমি নামঘৰলৈ ওলাই আহিলোঁ আৰু এইফালে নামঘৰ আমি পালোঁ, বহি আছোঁ। এঘণ্টামান হ'ল। এইফালে পুৱাৰ প্ৰসংগ আৰু কীৰ্তন পাঠ হৈ গ'ল। এতিয়া সবহুৱা নামৰ বাবে ভকত বৈষ্ণৱ বহুৱাইছে। এতিয়া সবহুৱা নাম চলিব। এতিয়া আহক সবহুৱা নামকে অকণ শুনো। আৰু এইফালে এতিয়া 3:30মান বাজিলে। এতিয়া সবহুৱা নাম সামৰিলে। এতিয়া সেৱকীসকলে সেৱা কৰিছে আৰু সেৱা কৰি হোৱাৰ পিছত প্ৰসাদ বিতৰণ কৰিব। প্ৰসাদ বিতৰণ কৰা নেদেখুৱাওঁ, একেবাৰে পাওঁ যদি গধূলি ভাওনাৰ অকণমান দেখুৱাবলৈ চেষ্টা কৰিম, 2-এটা দৃশ্য। এতিয়া এইখিনিতে সামৰিছোঁ। প্ৰসাদ বিতৰণ খাই মেলি ঘৰলৈ যাওঁ। ৰাতি দেখুৱাম, ৰাতি লগ পাই আছোঁ। দিনৰ কাৰ্যসূচী আপোনালোকে কি হ'ল কি নহ'ল দেখিলে, অকণমান দেখুৱাইছিলোঁ। আৰু এতিয়া ৰাতি কাৰ্যসূচী ভাওনা। আজি আছে কোমৰ হৰণ ভাওনা আৰু কোমৰ হৰণ আমাৰ দৰ্শীল মেকআপ কৰিছে, মুচ লগাইছে। বান ৰজা আছে, আজি চৰিত্ৰ বান, মুচ লগাই দিছে। আপোনালোকে ভিডিঅ'টো চাই থাকিব। এতিয়া অকণমান দেখুৱাইহে যাম, 2-এটা ভাওনা দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম। আৰু ভাল লাগিছে যদি ভিডিঅ'টো লাইক এটা কৰি দিব আৰু নতুনসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো সকলোৱে চাব। মই ভাওনা 2-এটা দৃশ্যও দেখুৱাই যাম। মেকআপৰ পিছতে মই এইফালে গায়ন বায়ন চলি আছে, তাৰো এটা দৃশ্য দেখুৱাম। আৰু ভাওনা 2-4টা দৃশ্য দেখুৱাই মোৰ ভিডিঅ'টো মই সামৰিম। আপোনালোকে চাই থাকিব। Oh